বাজিছে দুবৰিত ৰুঞ্জুন নুপুৰে কান্দেচোন মুজিয়াত শুনাচোন। নমস্কাৰ, স্বাগতম জনাইছো আপোনালোকৰ মৰমৰ চেনেল এম জে ব্লকৰ উন্নতি প্ৰেংকল অনুষ্ঠানলৈ। আপোনালোকৰ অনুৰোধ মৰ্মে মই আজি মোৰ প্ৰেংকলৰ মজিয়াত আমন্ত্ৰণ কৰি আনিছো অসমৰ জনপ্ৰিয় কমেডি ইউটিউবাৰ, সকলোৰে চিনাকি, সকলোৰে মৰমৰ হিতেকাই ভঙাটি বিখ্যাত দীপজ্যোতি ডেকা। আৰু দীপজ্যোতি ডেকাই আজি মই স্বাগতম জনালো মোৰ চেনেললৈ। বঢ়িয়া। এতিয়া আজিৰ মোৰ এই অনুষ্ঠানটো হৈছে প্ৰেংকল, এটা ধেমেলীয়া অনুষ্ঠান। এতিয়া কি বা পেং কল মই এতিয়া কৰিবই নাজানো নহয়, পেং চেং কৰিও পোৱা নাই, মানে এক্সপিৰিয়েঞ্চ নাই। তেনেকে কোনোবাই কৰে, কিন্তু এতিয়া নিজে মই কৰি পোৱা নাই নহয় এতিয়া। আজিতো বিমুৰত পেলাই দিলো। তাকেতো। আচ্ছা, কাক কৰিম বুলি মানে কাক কৰা যায় এতিয়া? ভাল চাই এটা কাৰোবাক কৰিব লাগিব, যদি ৰাইজেও চাই ভাল পাবা লাগিব। চাব লাগিব আৰু ছোৱালী হলে ভাল হ'ব। ছোৱালী মানুহ হলি। তোমাৰ মতে কাক বিচাৰিছা? মইতো এতিয়া বিচৰা মানে হেৰি এনি ন তাইক পৰা যাব নেকি? পাৰা যাব, কথা নাই। আৰু উঠিছে নাইবা উঠিলি নুঠিলি চাওঁ আছো বাৰু। কামৰটো দিয়া যাব। ঘুমে নুঠা সেইটো হেৰি দিয়ে লওক। ৰাতিপুৱা হৈছে বৰ্তমান, সিহঁতে অলপমান দেৰি হয়তো ঘুমে উঠোতে, অলপ কামোৰ দিয়ে নেকি? আচ্ছা, নাম্বাৰটো মোৰ তাত নাই। 8657 ঠিক আছে, লগাইছো গাইজ। আজি ধামাকা প্ৰেং হ'ব চাগে, কাৰণ কমেডিয়ান আছে। লাগিছে প্ৰথমতে তুমি কথাটো বুজি পাব। নাই। হেল্ল'। হেল্ল'। নমস্কাৰ বাইদেউ। হয়, কোনে ক'লে? কোনে ক'লে মানে মই হেৰিৰ পৰা কৈছো, হৰিচিংগাৰ পৰা কৈছিলো। মানে আমাৰ এখন ফিল্ম বনাই আছোতো। হয় তুমি ক্ৰিটিকাই ভাঙা টিভিৰ লগত এক্টিং নকৰে জানো? হয় হয়। আৰু ভাঙা টিভিৰ কাৰণে মই বাৰু তেওঁকো কল কৰিম। আৰু হয় তোমাক মানে আমাৰ মেইন আৰ্টিষ্ট হিচাপে বিচাৰিছিলো, এক্টৰণী। কি হ'ল? এখন ভাল ছুটি ফিল্ম আহি আছে, হলত বাজিব, টিভিত বাজিব, ৰেডিঅ'তো বাজিব আমাৰ মানে। ৰেডিঅ'ত? হয়, মানে বয়সস্থ মানুহবিলাক যাব নোৱাৰাতো হলে সেইকাৰণে মানে ৰেডিঅ'ত দিয়াৰ কাৰণে সুবিধা হ'ব বয়োজ্যেষ্ঠ মানুহৰ কাৰণে। আজিকালি তেওঁলোকে ৰেডিঅ'টো শুনেতো প্ৰায়। কিবা আছিলে নেকি? চিনেমা নহয়, মোৰ লগত মানে কি কথা আছিলে? চিনেমাখনৰ কাৰণে। আৰু মই এই ডাইৰেক্টৰ আছে, প্ৰযোজক আছে, তেওঁৰ লগত কথা পাতাচোন বাৰু। তেওঁ তোমাক চিলেক্ট কৰিছে মানে। হেল্ল'। নমস্কাৰ দেই। হয়, নমস্কাৰ। মই মানে চাংচুং বসুমতাৰী কৈ আছিলো। কি ক'লে? মোৰ নামটো চাংচুং বসুমতাৰী। হয় দাদা, কওক। তাৰমানে আমি এখন শ্বৰ্ট ফিল্ম বনাই আছো। শ্বৰ্ট ফিল্মখন মানে আমি হিজাৰ ওপৰত বনাই আছিলো। কিহৰ ওপৰত? হিজাৰ ওপৰত। হিজৰা? হিজৰাৰ ওপৰত, মানে আমাৰ এই হিজৰা বিলাক যে আছে, হিজাৰ ওপৰত মানে এখন খুব ধুনীয়া ছুটি ফিল্ম বনাই আছিলো। হয়। তাতে মানে আমি ভাবি আছিলো আপোনাক মানে মেইন হিৰোইন কৰিম বুলি ভাবি আছিলো। সেইটো পাৰিব নেকি আপুনি? আপুনিতো ভাল কেৰেক্টাৰ কৰে। এতিয়া কি বা কাহিনী, কেনেকে বা বনাইছে? কাহিনীটো বেলেগ একো নাই, মানে হিজৰাগিলা যেনেকে মানে ট্ৰেইনত কিবা তালি এটা মাৰি মাৰি যায় ন, সেই থালিটো মাৰি আপুনি এক্টিংটো কৰিব লাগে আৰু। থালিটো মাৰিব পাৰিব নেকি আপুনি? এবাৰ থালিটো মাৰি দেখালে পাৰিব নেকি? কেনেকে থালিটো মাৰে আপুনিতো জানিব ন, এক্টিং কৰা মানুহ আপুনি। সেইটো কেৰেক্টাৰ কৰি পোৱা নাই বাৰু তেনেকে, আৰু তেওঁলোককতো ইমান ওচৰৰ পৰাও পোৱা নাই, গতিকে মই ইমান ভালকে নাজানো বাৰু কেনেকে বা কৰে তেওঁলোকে। আমাৰ মানে এতিয়া হৰিচিঙাত মানে সেনেকুৱা আমাৰ হিজৰা বহুকেইটা আছে, প্ৰায় 40টা মান হ'ব। আপোনাক সিহঁতৰ লগত মানে হিজৰা কেইটাৰ লগত প্ৰায় 3-4 দিন আমি থাকিব দিম, আপুনি চব শিকি ল'ব পাৰিব। মই কেনেকে থাকিম? আপুনিতো এক্টিংটো শিকিব লাগিলে আপুনিতো হিজৰাৰ লগত থাকিব লাগিব ন। সেইটো হয়, কিন্তু তেওঁলোকৰ এক্টিংটো তেওঁলোকেহে বেছি ভালকে কৰিব পাৰিব নেকি? বুজি পাইছো, কিন্তু
বুজি পাইছো, কিন্তু আপোনাৰ কি হৈছে হিজৰাবিলাক মানে একদম সিমান ধুনীয়া নহয়তো। আপুনি ধুনীয়া, সেইকাৰণে মানে নহয়, আপুনি পিছে দেখাই নাই, ইমান ধুনীয়া ধুনীয়া থাকে ট্ৰান্সজেণ্ডাৰ বিলাক, আপুনি দেখাই নাই ভালকে। নহয় নহয় নহয়, আমাৰ এতিয়া 40টা আছেতো, সিহঁতে ইমান ধুনীয়া নহয়। সেইকাৰণে ভাবিছো আপোনাক হিজৰা কেৰেক্টাৰটো দি আপোনাক মানে হিজৰাটো বনাই আমি ধুনীয়াকৈ কৰিব বোলে। আপুনি 4 দিন মান হিজৰাৰ লগত থাকিলেই হ'ল আৰু ইয়াতে আপোনাক খোৱা লোৱা গোটাই একদম ৰুম ভাড়া কৰি দিম, হেঁচি হেঁচি চব দি দিম। অকল হিজৰাৰ লগত থাকিব লাগে 4 দিন। সিহঁতে কেনেকুৱা কৰে, কেনেকে খায়, কেনেকে খুৱাই আপুনি চব জানিলে হ'ল আৰু। দাদা আপুনি কি কব বিচাৰিছে, ভালকে কওক, কি কৈ আছে আপুনি এইবোৰ? ঠিক আছে, মই যদি মানে মই অকণমান বড়োতো, সেইটো বড়োটো ভাষাটো ইমান আপুনি বুজি নাপাব। আমি ইয়াক দিছো বাৰু, এই ভাইটি হয় মোৰ। হেল্ল', মানে দাদাজনে কৈছে তোমাক মানে খুব ধুনীয়া চিনেমাখনত আৰু কেইজনমান আৰ্টিষ্টৰ লগত তুমি এক্টিংটো কৰিব লাগিব। এতিয়া কি কৈ আছে তেওঁ তেওঁ এইবিলাক? কৈছে আপুনি বড়ো কাৰোবাৰ না, বড়ো আৰু তাতে তেওঁ এক্টিংটোত তাৰমানে তোমাক টাচ কৰিছেতো, চিলেক্ট কৰিছে। গতিকে তুমি পাৰিবা নে নোৱাৰা সেইটো সুধিব দিছিলে মানে। নাই, যিটো বস্তু মই ওচৰৰ পৰা দেখাই নাই, ভালকে নাজানো, মই কেনেকে কৰিম বাৰু? 4 দিন লাগিব আৰু এইটো শিকোতে, বেছি সময় নালাগেতো। আৰু খুব ধুনীয়া এইটো হাতৰ অংগী ভংগী এইবিলাক দিলে হৈ যাব। হ'ব দিয়ক দাদা, পিছত ফোন কৰিব দিয়ক, মই মানে নাই নাই, কিবা এটা অৱশ্যে কাম। পিছত মানে মই আৰু বেলেগক বিচৰা নাই, মানে মই তোমাৰ কথাটোৱে ক'লো, এটলিষ্ট তোমাক চাই থাকেতো উম, সেইকাৰণে। 4 দিন আপোনাৰ থাকিলে হ'ব ন হিজৰাৰ লগত? আমি ৰুম চুম দি দিম, একদম দিনে ৰাতি হিজৰাৰ লগত থাকিলে হৈ যাব। আপুনি কৈ দিয়ক। 4 দিন থাকিব লাগিব আৰু সিহঁতে তাৰমানে খুব ধুনীয়াকৈ তোমাক ক্লাছ দিব। ক্লাছ মানে কি, সিহঁতে যেনেকে থাকে তেনেকে থাকিব লাগিব। আৰু যি পিন্ধে, যি খায়, যি আচৰণ তেনেকুৱা তুমি কৰিব লাগিব। আৰু এই চিনেমা থালিটো মাৰি যে থালি মাৰিব লাগিব। এইটো জানিব লাগিব ন, সেইটো শিকিব লাগিব। ঠিক আছে, মই বাৰু এতিয়া চাওক দেই, মানে তেওঁলোকে যেনেকুৱাকে কৰে, মইতো সেইটো কেতিয়াও কৰিব নোৱাৰিম, কাৰণ তেওঁলোকৰ সেইটো এটা এক্সট্ৰা প্ৰতিভা, যিটো মোৰ তাত নাই। গতিকে মোক এতিয়া আপোনালোকে এনেকে কৈ আছে, মই কেনেকে কৰিম? আপোনালোকে বেলেগ কাৰোবাক কওক। নাই, পাৰিব তোমাকে পাৰে আমি বেছি কোনোবাই। মানে তোমাৰ লগত খুব ধুনীয়াকে মিলে, সেইকাৰণে আৰু বেলেগ ইয়াতে নোৱাৰিব বেলেগে কৰিব। চিনেমাখন নহ'লে আমাৰ ফ্লপ খাই মোৰ যাব। লগত মিলে? তোমাৰ লগত মিলে মানে, আৰু চিনেমাখন আমাৰ হিট কৰিব চাই আছোতো। হাঁহিলে কান্দো কান্দো লাগে, কান্দিলে হাঁহো হাঁহো লাগে, চিনেমাখনৰ নাম। তোমাক কি ক'লে? হাঁহিলে কান্দো কান্দো লাগে আৰু কান্দিলে হাঁহো হাঁহো লাগে, এইখন চিনেমাৰ নাম। শিলডাল ভাঙি হললৈ আহিব মানুহ, ৰেডিঅ'টো দিম। ৰেডিঅ'ত আহিব। ৰেডিঅ'ত আহিলে চব মানুহে পাব। আৰু ট্ৰেইলাৰ বিলাকতো আজি আমি ফেচবুকে, ইউটিউবে চবতে আমি দিয়ে দিম, মানুহে ভয় খাই যাব। আৰু দুৰ্গা পূজাতো একদম দুৰ্গা পূজাত আমি পোষ্টাৰ মাৰিম এইবিলাক। আৰু নাটকখানো কৰিম। নাটকখন খুব ধুনীয়া হ'ব। নাটকখনো অলপমান তোমাক মঞ্চতে আমি কৰিব লাগিব দুৰ্গা পূজা, ঠিক আছে? দাদা এইবোৰ কিবা এনেই কৈ আছে নেকি বাৰু? এনেই নাই নহয়, একদম কি কথা কৈছে, অভিনেত্ৰী এজনীৰ কি কয়? কি কয়, অভিনেত্ৰী এজনী মিছা কথা কোৱা বুলি কৈছে। নহয়, মানে আপোনালোকে যিবোৰ কথা কৈ আছে এইবোৰতো সম্ভৱ নহয়। ৰেডিঅ'ত কৰবাত কোনোবা দিনাখন আগতে আহিছিলে, যেতিয়া মানে হল নাছিলে, মোবাইল নাছিলে, তেতিয়া ৰেডিঅ'তো আহিছিলে, কিন্তু এতিয়া জানো ৰেডিঅ'ত অহাটো সম্ভৱ? সেইটো কথা আমি তাৰমানে অকণমান মানে ইউনিক কৰিব খুজিছো। মানে চবে হলত মানে চব ফিল্ম দিয়ে, ইউটিউবত দিয়ে। এইবাৰ আমি ভাবছো কি, যিখিনি মানে বুঢ়া মানুহ আছে সেইখিনি ঘৰত শুনবা পাৰিব। ৰেডিঅ'ত মানে একদম ৰাতিপুৱা 9টাত আৰু ৰাতি 8টা বজাত সেই নাটকখনে বাজিব, একদম হিচাৰ মানে ওপৰত হোৱা। আপোনালোকে যদি বয়সস্থ মানুহখিনিৰ কাৰণে ইমান ভাবিছে, তেতিয়া দেখোন গোটেই বয়সস্থ মানুহখিনিৰ ঘৰে ঘৰে গৈ এদিন নাটকখন দেখুৱাই থাকিব পাৰে। তেতিয়াহ'লেতো তোমালোকৰ মানে পেমেণ্টটো বেছি হৈ যাব ন। তোমালোককতো ডেইলি মানে লাইভ দেখুৱাব লাগিব, তো অকণমান প্ৰব্লেম হৈ যায়। সেইকাৰণে একেদিনে ৰিহাৰ্চেলটো কৰি ল'ম, কৰি লৈ পেলাই চিনেমাখিনি এনেকে মানে হেৰি কৰি দিম, আমাৰ চেনেলো দি দিম ৰেডিঅ'ত। হ'ব দিয়ক দাদা, কিনো কৈ আছে ৰাতিপুৱাই পুৱাই। থেতেৰে কিনো কোৱা, মানে ভাল পোৱা নাই। হেল্ল', হেল্ল', এই হেৰি তাৰমানে মইহে পাতিলো, এই দাদা আহিছিল MG ব্লগ। ফাল্টু নেকি? এই আহিব লাগিব লুগাই দিলা পেংটো, মইতো এইবিলাক নাজানো। মই এতিয়া কাক নকৰিম, তোমাকে কৈছে কি ভুজিয়া কচোন বুলি ক'লা, সেইকাৰণে লুগাই দিছো। আহি কিবা চিনেমা বনোৱা হৈছে এনেই এইবিলাক, আৰু আহিছে আৰু ভাবছি কি সঁচাইহে বুলি। মই আকৌ মানে বেয়া নাপাবি সেই দাদাক দিছো, দাদাক কৈছো হয় এনেই
দাদা হয় বেয়া নাপাবা নাই মই মানে দীপজ্যোতি দাদা বুলিতো একদমেই ভবা নাই, কিন্তু মই ভাবিলো কোনবা ইমান ৰাতিপুৱাই কি কৈ আছে এইবিলাক। তাহলে মাথাটো পাঁচজন বস্তু গৰম মাতারি হয়। কৈ আছে তো হিজৰা কেৰেক্টাৰটো কৰিব লাগিব। এইটো আপুনিয়ে কৈছিল নেকি? ময়ে কৈছো। বাকী ভালে আছা? আছো দিয়ক। অ কিবা নতুন কাম কৰি আছা? নতুন কিবা গানৰ এটা কৰিলো নতুনকে। উঠাই নাই নেকি? নাই উঠাই নাই। ৰাতি একদম ৰাতিপুৱাৰ পৰা কামত দিলো, বেয়া নাপাবা। নাই কিছু মানে ফোন কৰে ন, মই ভাবিলো কোনেবা ফোন কৰিছে ইমান ৰাতিপুৱা। অ ঠিক আছে, হেৰি অন কেমেৰা হৈ আছে, চেনেলটোৰ নামটোতো জানাই। ভিডিঅ' বনাই আছে নেকি? একদম অন কেমেৰা হৈ আছে। হেৰি কৰিলে হ'ল, এই কিবা এটা কৈ দিলে, মোৰতো চেনেলটোৰ নামটো জানাই, MJ Vlogs। হয় হয়। আৰু বহুত ভাল লাগিল, মোৰ ৰাতিপুৱাই পৰা একদম টোপনি ভাঙি থাকিল এওঁলোকৰ কথাত। বহুত বেছি ভাল লাগিল। আৰু আপোনালোক সকলোৱে চাব, ভিডিঅ'টো লাইক শ্বেয়াৰ কমেন্ট কৰিব আৰু মৰম দিব বহুত বেছি। আৰু মই কিবা ভুলকেতো কোৱা নাই? নাই 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 বেয়াকে কোৱা নাই নাই, একো কোৱা নাই, একো কোৱা নাই। মই আকৌ গম নাপাওঁ নহয় ভিডিঅ' হৈ থকা বুলি, আকৌ পতককে কিবা কৈ দিম। ঠিক আছে, ভাল লাগিল, লগ পাম কেতিয়াবা। হয় লগ পাম ঠিক দিয়ক। আছে, লগ পাম, বাই বাই। হয় বাই বাই। ভাল লাগিল। আৰু বঢ়িয়া আৰু প্ৰেংক কল কৰিলো, আৰু এনেকুৱা প্ৰেংক কল পাই থাকিব আপোনালোকে। যে চাওকচোন বাৰু, বেলেগকে মাত চাত চবই পাৰে, তাৰমানে ইমান প্ৰতিভা আছে। চব ভাষাই ক'বা জানেই দাদাইও। আৰু MJ Vlog আপোনালোকে চাই থাকিব, মৰম দিব, আৰু খুব ধুনীয়া প্ৰেংক কল বিলাক পাই থাকিব। আৰু চেনেলটোও চাই থাকিব, ইউটিউবতো আহিব, ফেচবুকতো দিব, ক'ত দিয়ে ক'বা নোৱাৰা মাত্ৰ। ভুজিয়াৰ ডাইলগ এটা লাগে। মই ক'বা নোৱাৰো, ভুজিয়া দিলে কি তইতো ভুজিয়াক মানে গালি পাৰাতে কিবা ক'ব লাগে। ইমান নাই ইমান কি কোৱা লাগছে ঐ, এই থিয়া টিপি আহি ঘুমেই উঠা নাই, এই টাপলে চালে জানো কোবাম যায়। আৰে উঠছো ৰহাই, কেনো আটা পাৰি থাকা ঘুমাবাই নেদা দেখোন, তোক যাবা লাগিলে মই হুদু ঠেচকা দিম যায়। বহুত বেছি ভাল লাগিল। যিয়ে নহওক গাইজ, আমি খুব ধুনীয়াকৈ আজি প্ৰেংকটো কৰিলোঁ। দীপজ্যোতিও আমাক সময় দিলে, বহুত ব্যস্ততাৰ মাজত আমাক সময় দিলে। অহাকালিলৈ কাক কেনেকুৱা প্ৰেংক লাগে আপোনালোকে কমেণ্ট কৰি জনাব। আজিলৈ আমি এই প্ৰেংকটো ইমানতে সামৰিম আৰু জয় আই অসম। জয় আই অসম। থেংক ইউ। শুই থকা বৰণি দিলেহি জগা